Welcome back to our YouTube channel. আমাৰ ওচৰত আজি এগৰাকী মহান ব্যক্তি ব্লগাৰ উপস্থিত আছে নামটো নমস্কাৰ মোৰ নামটো পূজা পূজা আপোনাৰ চেনেলৰ নাম কৈ দিও পূজা মুনু ফুকন কোনে কোনে চাইছে জানিবই তাৰ পিছত এয়া মোৰ লগৰ আস্থাই আজি ব্লগটো ষ্টাৰ্ট কৰিছে no. শাশ্বতী নমস্কাৰ মই শাশ্বতী আজি আপোনাৰ মানে আজি ফেয়াৰৱেল ইভেন্ট আছে গতিকে কাম কৰিবলৈ কি কাম কৰিবলৈ কৈ দিয়ক আমি এতিয়া ডেকোৰেশনৰ কাম কৰিম ডেকোৰেশন কি কৰিব লাগিব সেলফি ষ্টেণ্ড বনাম ডেকোৰেশন মানে ষ্টেজ ডেকোৰেশন কৰিম ৰংগোলী বনাম আৰু সেলফি ষ্টেণ্ড বনাম এয়া এফালে আৰু এগৰাকী মহিলা আহি আছে হেয়া বিখ্যাত মহিলা হাই বিখ্যাত মহিলা হাই এতিয়া আৰু বসন্ত দা এফালে লাইট ফিটিং কৰি আছে দেখি মহন্ত দা হাই দিয়ক হাই এনেকে হাতখন উঠাই দিয়ক মানে পল্লৱী বা how are you fine I'm fine মুনিয়া বুজিয়া ধৰ আমাৰ বিখ্যাত ব্লগাৰে ব্লগটো মানে কণ্টিনিউ কৰিব দেই মই নাজানিছো আমি কি কাৰণে আহিছো আজি আমাৰ চিনিয়ৰসকলৰ ফেয়াৰৱেল হয় তাতে আমি এতিয়া এইটো ষ্টেজ মানে ডেকোৰেশ্যনৰ কাৰণে আহিছোঁ আমি চব ফ্ৰেণ্ড হয় বা বুলি ক'লে পল্লৱী কামোৰ আছিল দেই আমি চব লগৰ হয় GNM ফাৰ্ষ্ট ইয়েৰ ৰুমিছ মোৰ তাৰপিছত আজি মানে কণ্টিনিউ হৈ থাকিব চাই গৈ থাকিব ব্লগটো আমাক লগ পাব ৰাতিলৈ কি হয় ডিনাৰো দেখাম চেষ্টা কৰিম আৰু যিমান পাৰোঁ সময় যেন ৰৈ যাওঁ শব্দৰে জানো বুজাব পাৰে এই বান্ধোন উচুপনিৰে জানো ৰাখিব পাৰিম এই সময় হোষ্টেলৰ কেম্পাছত বাজি উঠা গানকেইটাই দুচকু নচুৱাই উঠা ছোৱালী কেইজনীৰো চকুচোন আজি বৰকৈ সেমেকা ANM GNM বুলি ভেদ নথকা বান্ধোনটোক আজি
সঁচাকৈ জুই আচলতে মই ইমানখিনি সঁহাৰি পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ দেই এটা হাত চুৰ হ'ব লাগে গীতি গাইছোঁ সহযোগ কৰিব নাচিবলৈ সাজু লাহে লাহে কৰি গোপীয়ে জগাই উঠাচোন মনত আপোনালোকলৈ মোৰ এটা ভিডিঅ' পঠালোঁ আশা কৰোঁ সকলোৱে চাই ভাল পাব এয়া মোৰ আছিল আসাম নাৰ্ছিং ইনষ্টিটিউটৰ এটা ভিডিঅ' 1 বছৰ হৈ গ'ল মই অহা তাৰপিছতে ভিডিঅ' পঠাইছোঁ সকলোৱে চাব আৰু কেনেকুৱা লাগিল জনাব আৰু মোৰ চেনেলটো শ্বেয়াৰ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব দেই থেংক ইউ